Good morning guys, welcome back to my mini blog. Mini blog অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰ ব্লগসমূহ চাই থাকিব। আজি পুৱা চাকি গছ জ্বলাই ব্লগটো আৰম্ভ কৰি দিছোঁ, কাৰণ চাকি ধূপ জ্বলালে মনটো মানুহৰ অশান্তি হৈ থাকিলে কিবা শান্তি পোৱা যায়, পজিটিভ এনাৰ্জি পোৱা যায়। সদায় চাকি জ্বলালে মনটো বহুত ভাল লাগে আৰু চাকি জ্বলাই পিনি বেটাক স্কুলত থৈ আহিলোঁগৈ। স্কুলত গ'লে যে কিমান যে ফূৰ্তি, স্কুলত খেলিবলৈ পায় যে খুব ফূৰ্তি আৰু পঢ়িবলৈ পায়, সেইটো বৰ ভাল লাগে মনটো। আৰু স্কুলৰ পৰা গৈ পিনি 2টামান বজাত ওলাই গ'লোঁ গদৰটো চাবলৈ, আৰু মুভিখন চাই যে কি ভাল লাগিলে। बाहों में फिर झूले पड़ गए, पक गई मिठियां अंबियां, ये छोटी सी जिंदगी तेरा लंबियां लंबियां घर आजा परदेसी तेरी मेरी एक जिंदड़ी। পিনি মই চেলুৱাৰ এযোৰ ল'লোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আজিলৈ মিনি ব্লগটো সামৰিছোঁ। বাই বাই। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাই বাই।